আজি OBC মৰ্চা কোকৰাঝাৰ জিলা কাৰ্যকাৰিণী সভা ইয়াত অনুষ্ঠিত হয় আৰু জিলা কাৰ্যকাৰিণী সভাত আমাৰ বিভিন্ন বিষয়ত আমাৰ আলোচনা কৰা হয়। দল আৰু চৰকাৰৰ উপলব্ধি আমি বিশেষকৈ ইয়াত আলোচনা হৈছে আৰু সংগঠন যি ধৰণে কোকৰাঝাৰ জিলাত মজবুত হৈছে, গতিকে আজি আমি সকলোৱে আনন্দিত হৈছোঁ। অহা দিনত কোকৰাঝাৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি আৰু সুদৃঢ় হ'ব বুলি মোৰ এটা ধাৰণা হৈছে। সপোন নহয়, বাস্তৱত ৰূপায়ণ হ'ব। 24 ইলেকশ্যনত কোকৰাঝাৰ আমাৰ লোকসভাত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰগ্ৰস্ত প্ৰাৰ্থী জয়ী হ'ব, এটা 100% নিশ্চিত। দুৰ্নীতি নিৰ্মূল কৰাৰ চৰকাৰৰ যি ধৰণৰ দায়িত্ব, আমাৰ জনসাধাৰণৰ এই ধৰণৰ দায়িত্ব বুলি মই উপলব্ধি কৰিছোঁ। গতিকে মই আহ্বান জনাইছোঁ জনসাধাৰণক যে আপোনালোকে যেনে মাননীয় মুখ্যমন্ত্ৰী যে ধৰণে কয় যে আপোনালোকে ঘোষ নিদিব আৰু ঘোষ দিয়াৰ পৰা ঘোষ বিচাৰিলে লগে লগে তেখেতে দিয়া মোবাইল নম্বৰ জনাবলৈ কৈছে। গতিকে এই ব্যৱস্থাৰ মাধ্যমেদি অসমত দুৰ্নীতি নিৰ্মূল হ'ব বুলি মোৰ এটা আশা। চাওক, আমাৰ চৰকাৰখনে সকলো সমস্যাক লৈ কাম কৰে। OBCক আপুনি কৈছে OBC ঘৰ পোৱা নাই, কিন্তু OBC চাৰ্টিফিকেটে বহুত ইমান দিন নাছিল। তাৰ কাৰণে অনলাইন ব্যৱস্থা অসমৰ ইতিহাসত, আৰু মই অসমৰ নহয় ভাৰতবৰ্ষৰ ইতিহাসত OBC চাৰ্টিফিকেট অনলাইন দিয়াৰ ব্যৱস্থা আমাৰ চৰকাৰখনে কৰিছে। গতিকে OBC কমিশ্যন সাংবিধানিক মৰ্যাদা দিছে। গতিকে এইখিনি কাম OBCৰ কাৰণে হোৱাৰ লগে লগে আপোনালোকে জানি ভাল পাব যে OBC সম্প্ৰদায়ৰ বিভিন্ন জনগোষ্ঠীক আজি বিভিন্ন শিক্ষানুষ্ঠানত আমাৰ ছাত্ৰসকলৰ এডমিশ্যনৰ ব্যৱস্থা কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে আমাৰ সমাজৰ পিছপৰা শ্ৰেণী উন্নয়নৰ কাৰণে কেন্দ্ৰ ৰাজ্য চৰকাৰ বিভিন্ন স্কিম লৈছে। এই স্কিমসমূহ অহা দিনত উপলব্ধ হৈ আমাৰ পিছপৰা শ্ৰেণী আগবাঢ়ি যাব বুলি মোৰ এটা ধাৰণা হৈছে।